অভিকেন্দ্ৰিক বলৰ ওপৰত থকা এইটো এটা ধুনীয়া পৰীক্ষা। ইয়াৰ বাবে তোমাক লাগিব এটা বেলুন, এটা সৰু হেক্স নাট আৰু এটা মুদ্ৰা। নাটটো এটা ট্ৰান্সপাৰেণ্ট বেলুনৰ মুখত ৰাখা। তাৰ পিছত বেলুনটো ফুলোৱা আৰু মুখখন গাঁঠি মাৰি দিয়া। বেলুনটো ট্ৰান্সপাৰেণ্ট হোৱাৰ কাৰণে তুমি দেখিবা যে ই বেলুনৰ তলিত বহি আছে। এইবাৰ বেলুনটো ঘূৰোৱা। ইয়াৰ বাবে বেলুনৰ ভিতৰত থকা নাটটো ঘূৰিবলৈ ল'ব। ঘূৰি থকা নাটটোৰ কাৰণে এটা অদ্ভুত শব্দৰ সৃষ্টি হ'ব। নাটৰ সলনি এটা ঘূৰণীয়া মুদ্ৰাও ল'ব পাৰা। এইবাৰ মুদ্ৰাটো বেলুনৰ ভিতৰত সুমুৱাই দিয়া। বেলুনটো ফুলাই মুখখন গাঁঠি মাৰি দিবা। আকৌ এবাৰ বেলুনটো ফুলোৱা। দেখিবা ঘূৰিবলৈ লোৱাৰ কাৰণে মুদ্ৰাটো ঘূৰি ফুৰিব আৰু যাক মৃত্যুৰ কোৱাৰ নিচিনা লাগে। তুমি ভালকৈ চালে দেখিবা যে মুদ্ৰাটো বেলুনৰ ভিতৰত ঘূৰি ফুৰিছে। বেলুনটোৰ কোণ সলনি কৰিলেও মুদ্ৰাৰ ঘূৰ্ণনৰ গতি সলনি নহয় আৰু সি কেতিয়াও একে ঠাইতে নাথাকে।